নমস্কাৰ বন্ধুসকল বহুদিন বিৰতিৰ পিছত টেক টক্স ইউটিউব চেনেলৰ এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ভালে আছে ময়ো ভালে আছো বন্ধুসকল আজিৰ ভিডিঅ'টোত মই প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বন্ধুসকল আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে এনে ধৰণৰ অতি গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ নিয়মীয়াকৈ চাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু কাষতে থকা বেলটো বজাই দিব আহক তেতিয়ালে দেৰি নকৰি আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো বন্ধুসকল আপোনালোকে নিশ্চয় জানে যে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ অন্যান্য বিভাগীয় কৰ্মচাৰীৰ দৰে কোনো ধৰণৰ প্ৰমোশন বা পদোন্নতিৰ ব্যৱস্থা নাই আৰু হেহে বিভিন্ন সময়ত চৰকাৰে যি পে কমিশন গঠন কৰিছিল আৰু সেই পে কমিশন সমূহে এই প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসমূহৰ কেৰিয়াৰ প্ৰগ্ৰেছন বা কেৰিয়াৰ প্ৰমোশনৰ বাবে বিভিন্ন স্কিম প্ৰেছক্ৰাইব কৰিছিল আৰু চৰকাৰ সমূহ সেই আঁচনিসমূহ গ্ৰহণ কৰিছিল আৰু আপোনালোকে এই কথাও জানে এই দুটা শব্দ খুবেই শিক্ষকসকলৰ মাজত প্ৰচলিত যে টাইম স্কেল ইতিমধ্যে আমাৰ চেনেলত টাইম স্কেল সম্পৰ্কীয় এটি ভিডিঅ' এবছৰমানৰ পূৰ্বেই প্ৰস্তুত কৰি আপলোড কৰা হৈছিল আপোনালোকে নিশ্চয় সেই ভিডিঅ' চাইছে যদিহে সেই ভিডিঅ' আপোনালোকে এতিয়ালৈকে চোৱা নাই তেতিয়ালে ওপৰৰ আই বুটামত গৈ সেই ভিডিঅ'টো চাই ললে টাইম স্কেলনো কি বস্তু সেইটো ভালদৰে বুজিব পাৰিব তথাপি মই পুনৰবাৰ আপোনালোকক কওঁ যে বৰ্তমান যি প্ৰচলিত নীতি সেই নীতি অনুসৰি শিক্ষকসকলে যেতিয়া 10 বছৰ চাকৰি কাৰ্যকাল সম্পূৰ্ণ কৰে অৰ্থাৎ যেতিয়া এজন শিক্ষকে চাকৰি জয়েন কৰা 10 বছৰ সম্পূৰ্ণ হৈ গ'ল তেতিয়াহলে তেওঁ এটা ইনক্ৰিমেন্ট অতিৰিক্তভাৱে লাভ কৰে অৰ্থাৎ আপোনালোকে জানে যে সকলো চৰকাৰী কৰ্মচাৰী আমাৰ ৰাজ্যখনত জুলাই মাহত এটা ইনক্ৰিমেন্ট লাভ কৰে অৰ্থাৎ 3% এটা ইনক্ৰিমেন্ট লাভ কৰে আৰু যেতিয়া এজন চৰকাৰী কৰ্মচাৰীয়ে বিশেষকৈ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে 10 বছৰ সম্পূৰ্ণ কৰে গতিকে তেওঁলোকে এটা অতিৰিক্ত ইনক্ৰিমেন্ট লাভ কৰে আৰু এই ইনক্ৰিমেন্টটো প্ৰতি 10 বছৰৰ মূৰে মূৰে লাভ কৰি থাকে অৰ্থাৎ 10 বছৰ এটা পাব 20 বছৰ এটা হ'ব আৰু যেতিয়া চাকৰি কাৰ্যকাল 30 বছৰ সম্পূৰ্ণ হ'ব তেতিয়াহলে আনটো টাইম স্কেল লাভ কৰিব আৰু এই টাইম স্কেলটোকে চৰকাৰৰ ভাষাত MACPS বুলি কোৱা হয় অৰ্থাৎ মডিফাইড এচিউৰ্ড কেৰিয়াৰ প্ৰগ্ৰেছন স্কিম বুলি কোৱা হয় এতিয়া কথা হ'ল কি যিসকল শিক্ষক-শিক্ষয়িত্ৰীয়ে 2013 চনত প্ৰথমবাৰৰ বাবে নিয়মীয়া নিযুক্তি লাভ কৰিছিল সেই শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বৰ্তমান জুন মাহত তেওঁলোকৰ 10 বছৰ সম্পূৰ্ণ হৈ গৈছে আৰু তেওঁলোকে এই টাইম স্কেল বা MACPS পোৱাৰ কাৰণে যোগ্য হৈ উঠিছে কিন্তু এই শিক্ষক-শিক্ষয়িত্ৰীসকলে কেনেদৰে এই MACPS বা টাইম স্কেল লাভ কৰিব সেই বিষয়ে মই আজি আপোনালোকক এই ভিডিঅ'টোত খুব চমুকৈ অৱগত কৰিম অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব এতিয়া আহিছো এই MACPS বা টাইম স্কেল কোন সকল শিক্ষক-শিক্ষয়িত্ৰীয়ে লাভ কৰিব মই আপোনালোকক জনাও যে অসম চৰকাৰৰ অধীনৰ যিসকল নিয়মীয়া শিক্ষক-শিক্ষয়িত্ৰী আছে সেই শিক্ষক-শিক্ষয়িত্ৰীসকলে এই টাইম স্কেল বা MACPS লাভ কৰিবৰ বাবে যোগ্য বিবেচিত হ'ব যিসকল শিক্ষক-শিক্ষয়িত্ৰী সৰ্বশিক্ষাৰ অধীনত কন্ট্ৰেক্টচুৱেল বা ষ্টেট পুল শিক্ষক-শিক্ষয়িত্ৰী হিচাপে কাম কৰি আছে সেই শিক্ষক-শিক্ষয়িত্ৰীসকলে এই টাইম স্কেল বা MACPS লাভ কৰিবৰ বাবে চৰকাৰী বিধি অনুসৰি যোগ্য বিবেচিত নহ'ব দ্বিতীয়তে আহিছো এই টাইম স্কেলনো আপোনালোকে কেনেদৰে লাভ কৰিব ইতিমধ্যে মই আপোনালোকক অৱগত কৰিছো যে 2013 চনৰ জুনৰ শেষৰ ভাগত বা জুলাইৰ প্ৰথমাৰ্ধত যিসকল শিক্ষক-শিক্ষয়িত্ৰীয়ে নিয়মীয়া নিযুক্তিত যোগদান কৰিছিল সেই শিক্ষক-শিক্ষয়িত্ৰীসকলৰ ইতিমধ্যে 10 বছৰ সম্পূৰ্ণ হৈছে বা জুলাইৰ প্ৰথমাৰ্ধত তেওঁলোকৰ 10 বছৰ সম্পূৰ্ণ হ'ব আৰু এই অনুসৰি তেওঁলোক টাইম স্কেল বা MACPS ৰ বাবে যোগ্য বিবেচিত হ'ব এতিয়া এই টাইম স্কেল বা MACPS সেই শিক্ষক-শিক্ষয়িত্ৰী অৰ্থাৎ যিসকল যোগ্য বিবেচিত শিক্ষক-শিক্ষয়িত্ৰী তেওঁলোকে কেনেদৰে লাভ কৰিব বৰ্তমান চৰকাৰৰ যি নীতি নিৰ্দেশনা আছে বা বিভাগীয় যি নীতি নিৰ্দেশনা আছে সেই নীতি নিৰ্দেশনা অনুসৰি জিলা পৰ্যায়ত টাইম স্কেলৰ বাবে যোগ্য বিবেচিত হোৱা শিক্ষক-শিক্ষয়িত্ৰীসকলৰ ভেৰিফিকেশ্যন বা এলিজিবল লিষ্ট তৈয়াৰ কৰিবৰ বাবে এখন ডিস্ট্ৰিক্ট লেভেল কমিটি থাকে অৰ্থাৎ ডিস্ট্ৰিক্ট লেভেল সিলেকশ্যন কমিটি থাকে আৰু চৰকাৰী নিৰ্দেশনা অনুসৰি প্ৰতি বছৰৰ জানুৱাৰী মাহত সেই ডিস্ট্ৰিক্ট লেভেল কমিটিখন বহে আৰু সেই কমিটিখনে সেই জানুৱাৰী মাহলৈকে যিসকল শিক্ষক-শিক্ষয়িত্ৰীৰ 10 বছৰ সম্পূৰ্ণ হ'ল তেওঁলোকৰ নামসমূহ টাইম স্কেল বা MACPS বা আমি চমুকৈ ক'বলৈ গ'লে এটা অতিৰিক্ত ইনক্ৰিমেন্ট দিবৰ বাবে যোগ্য বুলি প্ৰপ'জেল পঠাব ট্ৰেজাৰীলৈ ট্ৰেজাৰীৰ পৰা পুনৰ সেই প্ৰপ'জেল যেতিয়া এপ্ৰুভেল হৈ আহিব তেতিয়া নিৰ্দিষ্ট DDOৰ কাৰ্যালয়লৈ সেই প্ৰপ'জেল লিষ্ট প্ৰেৰণ কৰা হ'ব আৰু সেই প্ৰপ'জেল লিষ্ট যেতিয়া প্ৰস্তুত হৈ যেতিয়া বিল প্ৰস্তুত হ'ব আৰু সেই বিল ট্ৰেজাৰী অফিচলৈ যাব কনচাৰ্ণ ট্ৰেজাৰী অফিচলৈ যাব আৰু কনচাৰ্ণ ট্ৰেজাৰী অফিচত সেই বিল পাছ হ'লে সেই উপযুক্ত বুলি বিবেচিত হোৱা শিক্ষক-শিক্ষয়িত্ৰীসকলে এটা অতিৰিক্ত ইনক্ৰিমেন্ট টাইম স্কেল বা MACPS ৰ বাবে লাভ কৰিবলৈ সক্ষম হ'ব এতিয়া কথা হ'ল যদিও বা এই 2013 চনৰ জুন মাহত বা জুলাইৰ প্ৰথমাৰ্ধত নিয়মীয়া নিযুক্তিত যোগদান কৰা শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বৰ্তমান 10 বছৰ সম্পূৰ্ণ হৈছে কিন্তু এই শিক্ষক-শিক্ষয়িত্ৰীসকলে এতিয়াই সেই টাইম স্কেল লাভ কৰিবলৈ সক্ষম নহয় কিয়নো মই ইতিমধ্যে আপোনালোকক অৱগত কৰাৰ দৰে
টাইম স্কেল লাভ কৰিবৰ বাবে যি ডিষ্ট্ৰিক্ট লেভেল কমিটিৰ এপ্ৰুভেল লাগে সেই ডিষ্ট্ৰিক্ট লেভেল কমিটিৰ এপ্ৰুভেলৰ বাবে এখন ডিষ্ট্ৰিক্ট লেভেল কমিটিৰ মিটিং হ'ব লাগে সেই মিটিংখনত কনচাৰ্ণ ডিষ্ট্ৰিক্টৰ এডিসি এডুকেশ্যন জিলা প্ৰাথমিক শিক্ষা বিষয়া আইএছকে আদি কৰি সকলো ব্লকৰ প্ৰাথমিক খণ্ড প্ৰাথমিক শিক্ষা বিষয়াসকল থাকে আৰু তেওঁলোকৰ মিটিংখন প্ৰতি বছৰৰ জানুৱাৰী মাহতে সম্পূৰ্ণ হয় আৰু সেই মিটিংখনত এপ্ৰুভেল নোহোৱালৈকে কোনো শিক্ষক শিক্ষয়িত্ৰী এই টাইম স্কেল লাভ কৰিবলৈ সক্ষম নহ'ব গতিকে যদিবা 10 বছৰ সম্পূৰ্ণ হৈছে গতিকে সেই শিক্ষক শিক্ষয়িত্ৰীসকলে জানুৱাৰীলৈকে অপেক্ষা কৰিব লাগিব অন্যহাতে যিসকলৰ এতিয়া 10 বছৰ সম্পূৰ্ণ হোৱা নাই কিন্তু পৰৱৰ্তী সমাহত অৰ্থাৎ জানুৱাৰীলৈকে 10 বছৰ সম্পূৰ্ণ হ'ব সেই শিক্ষক শিক্ষয়িত্ৰীসকলেও পৰৱৰ্তী ডিএলসি বহালৈকে তেওঁলোক এলিজিবল হ'ব আৰু তেওঁলোকো এই টাইম স্কেল লাভ কৰিবলৈ সক্ষম হ'ব গতিকে আপোনালোকে সকলোৱে ভালদৰে বুজি পালে যে টাইম স্কেল কি বা টাইম স্কেলৰ বিষয়ে যদি আৰু অধিক ভালদৰে জানিব বিচাৰে তেতিয়াহ'লে আমাৰ চেনেলত ইতিমধ্যে ভিডিঅ' আপলোড কৰা আছে আপোনালোকে ওপৰৰ আই বুটামত গৈ সেই ভিডিঅ'টো চাই ল'ব পাৰিব আৰু টাইম স্কেল কেনেদৰে লাভ কৰে সেই বিষয়ে নিশ্চয় ভালদৰে বুজি পালে আশা কৰিছোঁ আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকে এটা অতি গুৰুত্বপূৰ্ণ খবৰ জানিবলৈ সক্ষম হ'ল যদি এই ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ